তলত সোমাই গ'ল এটা কি কবে তলত সোমাই গ'ল তলত সোমাই গ'ল এই বিচাৰি আছে উৰি গৈছে বে মই নিজে উৰি গৈছে So hey guys, welcome back to the new episode. Welcome back to my YouTube channel again. So আজি বহুত দিনৰ পিছত ভিডিঅ' বনাই আছো মানে কি হ'ল লাষ্ট ভিডিঅ'টো দিছিলো শিৱৰাত্ৰিত এনে একদিন মই এক্সাম চলি আছে তেনেকে তো আজি হৈছে হেপী হোলি তো সবকে হেপী হোলি মোৰ চেনেলৰ যিমানকে সাবস্ক্ৰাইবাৰ বন্ধু আৰু মোৰ গোটেই লগৰখিনি এণ্ড মোৰ ভিউৱাৰ্ছখিনি হেপী হোলি সবকে আজি গোসাইমত দিয়া তো কাইলৈ আছে আপোনাৰ হোলি মানে যোনটো খেলে আৰু আজি গোসাইমত দিয়া And you know guys, অসমত মজা হোলি দুটা জেগাতে হয় এটা হৈছে বৰপেটা আৰু এটা হৈছে আমাৰ বৰদোৱাতে আজি গৈছো বৰদোৱা বিটু লগত গৈছে বিটু মই আৰু বিটু বাপে গৈছে তো এতিয়া মজাছে যাব লাগে ঘৰত গা চা ধুই কিনে এতিয়া মজাছে বৰদোৱা গৈ আছো এণ্ড আজি মোৰ ভিডিঅ'টো ষ্টাৰ্টিং কৰা হৈছে এবাৰ লোকেশ্যনটো এবাৰ চেক কৰক কি মজা লাগিছে লোকেশ্যনটো ইয়াৰ পৰাই মোৰ ভিডিঅ'টো ষ্টাৰ্ট হৈছে তো অলৰাইট গাইছ এতিয়া যাব লাগে ঘৰ গৈ পিনে মজাছে গা চা ধুই বিটুৰ লগত যাব লাগে দেন ইউ নো গাইছ তো আজি গৈ আছো বৰদোৱা অ'কে তো ঠিক আছে তেতিয়াহ'লে দুপৰীয়া গা চা ধুই পিনে ভিডিঅ' চিডিঅ' কৰা নহ'ল এতিয়া ডাইৰেক্ট একদম 8টা বাজি গ'ল এতিয়া 8টা ইয়াৰ পৰা এতিয়া গৈ আছোঁ মানে যোৱা প্লেনটো আছিল বেলেগৰ লগত যোৱা কথা আছিল কিন্তু মানে সেইটো নোহোৱাৰ কাৰণে আমি গৈ আছোঁ দাদাহঁতৰ লগত তো একো নাই যি কি নহওক বৰদোৱা গৈ আছোঁ ফাইনেলি তো এতিয়া গাড়ী চাই বস্তু উঠাই পিনে একে চিধা ফাইনেলি বৰদোৱা গৈ আছোঁ তো ফাইনেলি এতিয়া ৰাইট নাও বৰদোৱা গৈ পিনে লগ পাই আছোঁ অ'কে এতিয়া অনলাইন গেছ এতিয়া ৰাইট নাও এতিয়া পাই গৈছোঁহি বেবেজীয়া চাৰিআলি ইয়াতে কিবা বজাৰ টাইম আছে বজাৰ টাইমত গৈ পিনে ইয়াতে আছে গোটেই পাৰ্টি ওপৰত উঠি লৈছে মই বহিছোঁ আগত মানে মোৰ গাটো অকণ ভাল হৈ থকা নাই তো সেইকাৰণে অকণ আগত গৈছোঁ ডিঙিটো অকণ বেয়া হৈ আছে সেইকাৰণে আগত গৈছোঁ ইয়াতে আছে গোটেইখিনি তোমাক কি ইয়াতে কি কাম কৰিব আনিছে নেকি ভাই ইয়াত তুমি উঠি পেলাই কাম কৰি আছা যে কৰ্তব্য হয় তেনে তুমি গোটেইখন একে বেৰা দি আছে যে কিয় মানে আচ্ছা ঠিকে আছে ইয়াতে আছে ৰাজদীপ দা চিনি পাই আছে এফালে চাই দিয়া এবাৰ কেনেকুৱা লাগিছে মজা লাগিছে এইফালে হৰি আৰু কোনোবা আছে ভিতৰত তো যোনখিনি ভিতৰৰ শ্বটখিনি ভিডিঅ' শুনাব পাই দিব একো নাই ভিডিঅ'য়ে শ্বটখিনি লৈ ল'ব ওপৰ শ্বটখিনি ইয়াতে আছে ভিডিঅ' মজা লাগিছে ন কেনেকুৱা মজা লাগিছে গোৱাই নাই আচ্ছা ঠিক আছে তো ইয়াতে আছে ভিডিঅ' কি গোটেই শ্বটখিনি লৈ দিবি ঠিক আছে মই আগত শ্বটখিনি ল'ব কাৰণে মোৰ গাটো বেয়া গম পাইছে তো শ্বটখিনি লৈ দিব তো এতিয়া অলৰাইট গাইছ এতিয়া ওলাব লাগে অ'কে ঠিক আছে ৰাইটো এতিয়া ইয়াতে আকৌ ৰখিছোঁ মানে চবেই কিবা মানে টয়লেট কৰিছে তো ইয়াতে ৰখিছোঁ বৰদোৱা বোলা বেছি দিন নাই ইয়াৰ পৰা মাত্ৰ 3 কিলোমিটাৰ হৈছে এণ্ড ইয়াতে এবাৰ চিনটো চেক কৰক অ'কে এটা বহুত খাতৰা এক্সিডেণ্ট হৈ গৈছে এতিয়া এই জাষ্ট আমি মানে এনেকে ইফালে চাই আছিলোঁ অলপ আগত এই জাষ্ট তলত সোমাই গ'ল এটা কি কবে তলত সোমাই গ'ল এই বিচাৰি আছে উৰি গৈছে বে মই নিজে উৰি গৈছে সিংগুলটো বেলেগ গাড়ীটো মাৰা নাই না বসু যাওঁচোন তো ইয়াতে আকৌ এটা মানে চাইকেল পৰি গৈছে মানে কি হৈছে নাজানো চবেই মানে এনেকুৱা জেগাত আহিলে মেইন কথা মানে মদ এইবিলাক খাই কৰি আহিব নালাগে মেইন কথা চবেই মদ চদ খাই একদম মানে এনেকুৱা কৰিছে যে ক'ৰবাত পাৰ্টি চাৰ্টি কৰিবলৈ আহিছে তো এনেকুৱা প্লেচত আহিলে এনেকৈ মদ চদ খাই পিনে আহিব নালাগে মানে মদটো কি আৰু মদটো আপোনালোকে কিহৰ কাৰণে খায় এনজয় কৰিবলৈ জাষ্ট মানে কিবা এটা টেনশ্যন আছে দেন সেইটো অকণ ৰিলেক্স হ'বলৈ খায় যে আজি খালে কাইলৈ সেইটো কথা পাহৰি গ'ল কাইলৈ নিজৰ কামত লাগি যাওক কিন্তু মানে কিছুমান মানুহে কি কয় মদটো মানে যেতিয়াই খাই লয় এতিয়া দেখিছে মদ খোৱাৰ কাৰণে কি হৈ গ'ল ডেকা ল'ৰাই আছিল গোটেইখিনি মানে ডেকা ল'ৰাই আমাতছে ডাঙৰ তো সেইটোৱে আৰু ইমান মানে যিমানখিনি মানে পাৰে এইবিলাক বস্তু এভইড কৰিব সেইটোৱে আৰু এতিয়া যাওঁ এইবিলাক বাদ দিয়ক যি হ'ল এতিয়া গৈ পিনে একে চিধা বৰদোৱাত লগ পাই আছোঁ অ'কে তো ঠিক আছে ৰাইট এতিয়া পাই গৈছোঁ মাজত বৰদোৱা এতিয়া চাগে টাইম হৈছে দিদা টাইম 9:50 আমি ঘৰৰ পৰা ওলাইছিলোঁ 8টাত ন 8টাত ঘৰৰ পৰা ওলাই অ'কে ঠিক আছে এতিয়া ৰাইট পাই গৈছোঁ 9টা পূৰা 9:50 হৈ আছে এতিয়া পাই গৈছোঁ বৰদোৱা তো এতিয়া যাওঁ ইয়াতে ভাল জেগা এখন চাই লওক মানে ভাত চাত খোৱা এইফালে পানী চানী উঠাই আছোঁ এতিয়া আগত আছে দাদাহঁত
দাদাহঁত গৈ আছে কোৱালিটি ইমান ভালকৈ নাপাব চাগে লাইটিং নাই তো এতিয়া গৈ পেলাই মানে খোৱা বোৱা বনোৱা জেগাত তাতে পিনে গৈ পিনে লগ পাই আছোঁ অ'কে তো অলৰাইট গাইছ এতিয়া এতিয়া পাই গৈছে বৰদোৱা ইয়াতে এবাৰ চিনটো চেক কৰক কি মজা ভিউ আহি আছে এতিয়া আমি এতিয়া পুখুৰীটো পাৰতে খাইছোঁ পুখুৰীটো কি বুলি কয় গঙা পাৰ অ'কে এতিয়া গঙা পাৰত খাই আছোঁ ইয়াতে ভাত ইয়াতে ভাত বনাই আছে ৰান্ধনি চাই পেলাই ৰান্ধনি চাই দে ৰান্ধনি দোল ৰান্ধনি ইয়াতে ভাত চাত হ'ব আৰু ইয়াতে ভিউটো এবাৰ চেক কৰক ভিউটো চেক কৰক এবাৰ তো এতিয়া ভাত চাত ফাইনেলি বনাই পিনে হ'ল ভাত হৈছে এতিয়া ভাত চাত বনাই পিনে হ'ল ভাতটো খাই পিনে এতিয়া বাহিৰলৈ ওলাই যাওঁ মানে ভাতটো আকৌ মানে ঘূৰি ভাগৰ লাগিব তাৰপিছত আকৌ ভাত বনাব আহিম সেইকাৰণে ডাইৰেক্ট ভাতটো বনাই পিনে ইয়াৰ পৰা খাই পিনে ইয়াৰ পৰা ওলাই পেলাই মানে গোটেই মেলাখিনি এবাৰ চাম আৰু ঘৰ এণ্ড অলৰাইট গাইজ তো এতিয়া ওলাই আহিছোঁ খাই বৈ পিনে হৈ গ'ল তো এতিয়া ওলাই আহিছোঁ কিবা এটা ল'বলৈ কাৰণে মানে ঘৰলৈতো কিবা এটা নিব লাগিব ন মানে আজি মানে যোনটো মানে জছত মানে ভিডিঅ'টো মানে ষ্টাৰ্ট কৰিম বুলি ভাবিছিলোঁ সেইটো নহ'ল কিয় ক্ৰাউড চাওক কেনেকুৱা মানুহ মানে কেমেৰাত অহা নাই কিন্তু ইয়াতে ভিৰটো চাওক মানে ইয়াতে এদিন আহি পেলাই এসাঁজ খোৱা মানে ফিলিংছটোৱে বেলেগ মানে ফিলিংছটো এবাৰ আহক আহি পিনে এবাৰ ইয়াতে মানে এসাঁজ খাই যাওক সেই ফিলিংছটোৱে বেলেগ মানে ইয়াতে এবাৰ ক্ৰাউডটো চাওক কেমেৰাত অহা নাই ভালকৈ বাট কিন্তু মই যোনটো ইয়াৰ পৰা ফিলিংছ পাইছোঁ ন আল্টিমেট ফিল অলৰাইট গাছটো এতিয়া পাই গৈছে কিচেনৰ দোকানত মানে কিচেন ইয়াতে আপুনি চেইন চিলেক্ট কৰি পিনে তো ইয়াতে নাম লিখাব পাৰে অলৰাইট গাছটো ইয়াতে আমাৰ খাব তো এতিয়া আপোনালোকক দেখাই আছে যাতে বনি আছে ইয়াতে পুৰা একদম মজা লাগিল ইয়াতে পুৰা নামতি পাৰ্টি আহিছে চাহ মেইন ন চাহ খাব লাগিব ন চাহ খাবগৈ লাগিব তো ঠিক আছে গাইজ এতিয়া ইয়াতে লৈ ললো এইটো এনেকৈ চলাব পাৰি চকৰি এইটো মানে আগতে মাহঁতৰ লগত আহিলে এইটো ফেভৰেট এইটো মানে লাগিবই ओके गाइस तो याते बहुत दिन पिছত এই বস্তুটো চলাই চালো আগতে লনে একদম তুমি কোন এইবিলাক ডাঙৰ ডাঙৰ মানুহ গাড়ী ঘোঁৰা ডাইৰেক্ট হয় তো মানে এই বস্তুটো বহুত মেমৰি জড়িত হৈ আছে সৰু কালৰ সৰুতে যেতিয়া বৰদোৱা মাহঁতৰ লগত এই বস্তুটো মানে লাগিবই এতিয়া খোৱা বোৱা হৈ গ'ল এতিয়া ঘৰ যাব লাগে এতিয়া গাড়ী ওচৰলৈ খোজকাঢ়ি গৈ আছোঁ তাতে গৈ পিনে লগ পাইছোঁ আজি মানে যোনটো মানে জোচত আহিছিলোঁ জোচটো এই দুখন লৈছোঁ তো 20 টকাকৈ লৈছোঁ 40 টকা সেই আজি মানে যোনটো জোচত আহিছিলোঁ জোচটাকে নাইকিয়া হৈ গ'ল কমপ্লিট আৰু না মানে যোনটো জোচত মানে ভাবিছিলোঁ ভিডিঅ' চিডিঅ' তেনেকৈ কৰিম বনাম সেইটো জোচ মানে নাইকিয়া হৈ গ'ল ট'টেলি নাইকিয়া হৈ গ'ল